हेलो नमस्कार सकलोके शुभ जन्माष्टमी आज आमी अलप ओলাই আহিলোঁ এতিয়া আমি জুচ খাবলৈ লৈছোঁ এয়া আমি নগাঁৱৰ বিশালৰ সন্মুখতে আছোঁ এতিয়া আমি জুচ খাবলৈ লৈছোঁ যেটো বহুত গৰম পৰিছে এখেতে এনেকৈ বনাইছে এনেকৈ কাটিছে মৌচুমী আছে তাৰপিছত এইটো কি আছে কলটো আছে ডালিম আছে এপল আছে আমি মৌচুমী অৰ্ডাৰ কৰিছোঁ এয়া এনেকৈ চেকিছে মিক্স হোৱাৰ পাছত এয়া জুচ আনিলোঁ আৰু এয়া মই কেঁচা মিঠৈ বনাবলৈ লৈছোঁ আজি জন্মাষ্টমী সকলোকে জন্মাষ্টমীৰ শুভকামনা জনালোঁ ভগৱানলৈ যিহেতু কেঁচা মিঠৈ অৰ্পণ কৰা হয় তাৰে মই কেইটামান বনাম বুলি ভাবিছিলোঁ বহুত লৰালৰি হ'ল বস্তু মানে তেনে কম পৰিমাণৰ বনাইছোঁ গম পাইছে আমি ফুৰিব গৈছিলোঁ এয়া পিঠাগুৰি মই 2 কাপ লৈছিলোঁ তাৰপিছত এয়া মই এফাল অলপ কম পৰিমাণৰ এনেকৈ আপোনাৰ নাৰিকল ৰুকি লৈছোঁ মিক্সিত আৰু এয়া মিক্স চেনি লৈছোঁ চেনি হয়তো ইমান নালাগিব মই চাই ল'ম আৰু এইফালে মই গৰু ঘিউ লৈছোঁ এইফালে মই ইলাচি কেইটামান এনেকৈ লৈছোঁ আৰু এয়া মৌ এতিয়া মই আৰু গাখীৰ আছে গাখীৰখিনি অলপ গৰম হৈ আছে সেইবাবে মই ফেন লগাই অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ এতিয়া মই এইখিনি মিক্স কৰি ল'ম এতিয়া ইয়াতে মই নাৰিকল দিম নাৰিকল দিলে মিঠৈটো খাবলৈ বহুত সোৱাদ লগা হয় এইটো কেতিয়াও স্কিপ কৰিব নালাগে হয়তো সকলোৱে জানেই আৰু নাৰিকল দিছোঁ এতিয়া মই ইয়াত ইলাচি দিছোঁ লগতে মই গৰু ঘিউ দিছোঁ এতিয়া সদ্যহতে মই 2 চামুচেই দিছোঁ আকৌ লগা হ'লে দিম এয়া মই চেনিখিনি মানে মিক্সিত পিচি পেলাই মিহি কৰি লৈছোঁ গুড়ি চেনি 3 চামুচ দিছোঁ হৈয়ে যাব আৰু অলপমান মৌজোল দিছোঁ গাখীৰো দিম লাহেকৈ এইখিনি এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম হাতেৰে সানি এনেকুৱা ধৰণৰ হ'ব লাগে গোটেই বস্তুখিনি ভালকৈ এনেদৰে মিক্স কৰি ল'ব লাগে অলপ সময় লাগে কিন্তু সময় দিলে বস্তুটো খাবলৈও ভাল হয় সোৱাদ লগা হয় এনেকুৱা ধৰণৰ হ'বগে লাগে এতিয়া মই গাখীৰ যোগ কৰিবলৈ লৈছোঁ গাখীৰখিনি আপোনালোকে পুৰা গৰম গাখীৰ ব্যৱহাৰ নকৰিব
অলপ কুহুমীয়া হ'লে ভাল আৰু গাখীৰখিনি মানে ঘপককৈ সৰহকৈ ঢালি নিদিব কম পৰিমাণে ঢালিব লাগে এতিয়া মই সদ্যহতে ইমানকণেই দিছোঁ আকৌ লগা হ'লে দিম মই জহা চাউল ব্যৱহাৰ কৰিছোঁ আপোনালোকে যিকোনো চাউল ব্যৱহাৰ কৰিব পাৰে মোক গাখীৰ আৰু অলপ প্ৰয়োজন হৈছে মই দি দিছোঁ ইলাচি দিলে সুগন্ধটোৰ কাৰণে ভাল লাগে গাখীৰ মোক আৰু অলপ প্ৰয়োজন হৈছে প্ৰয়োজনেই হওক লাগিছে কিন্তু সৰহকৈ ঢালি দিব নালাগে এতিয়া মই গোটেইখিনি সানি পেলাই এনেকুৱা ধৰণৰ কৰি ল'লোঁ এতিয়া মই এটা এটাকৈ লাড়ুকেইটা বনাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব চাইজটো নিজৰ মতে কৰিব আৰু এটা বনাই দেখুৱাই দিছোঁ এয়া আমি গোসাঁইক এনেকৈ শৰাইভাগ আগবঢ়াই দিছোঁ পুৰি বনাই আছোঁ এয়া আজি মই পুৰি বনাই ল'লোঁ আজি আমি ভাত খোৱা নাই এয়া মই পুৰি বনালোঁ আৰু এইফালে মটৰৰ ঘুগুনি বনাইছোঁ আৰু এইফালে ভোট জলকীয়া আচাৰ অকণমান লৈছোঁ এয়াই আৰু আজি ৰাতি এনেকৈয়ে খাম আমি খোৱাচোন কেনেকুৱা লাগিছে ক'বা ঘুগুনিটো ভাল আছে পিঁয়াজ অলপ লাগিছিলে কেঁচা পিঁয়াজ সেই মই আজি পিঁয়াজ চিয়াজ দিয়া নাই নহয় অকল এয়া তোমাৰ আদা আৰু শুকান জলকীয়া দি ফোৰণ দিছোঁ মানে পুৰিখন কেনেকুৱা লাগিছে ধুনীয়া 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 লাগিছে ঠিক আছে খোৱা তেনেহ'লে দেই আজি জন্মাষ্টমী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্টছ কৰিব আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ সকলোকে আকৌ এবাৰ শুভ জন্মাষ্টমীৰ শুভেচ্ছা দিলোঁ সকলোৰে দিনবিলাক ভালে কুশলে পাৰ হওক